নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি এটা বিশেষ কথালৈ আহিছোঁ। আপোনালোকে থাম্বনেইলত দেখিছেই যে এইবাৰ যিসকল প্ৰাৰ্থীৰ নাম LP UP এডভাৰটাইজমেণ্টৰ পিছত যি মেধা তালিকা ওলাল, মেধা তালিকাত যিবোৰ নাম আহিছে সেই নামবোৰৰ ক্ষেত্ৰত বহুতো বিসংগতি আহিছে। এই ক্ষেত্ৰত এই বিষয়ে বহুতো ভিডিঅ' ওলাইছে আৰু ময়ো এই বিষয়ে আগতে ভিডিঅ' বনাইছোঁ যে ভুৱা চাৰ্টিফিকেট লৈ পেলাই কেনেকৈ প্ৰাৰ্থীসকলে মেধা তালিকাত স্থান পায়, লগতে নিযুক্তিও পোৱাৰ দৰে ঘটনা হয়। ইয়াৰ পাছত অলপতে এটা ভিডিঅ' বনাইছিলোঁ য'ত এজন প্ৰাৰ্থীক ভুৱা চাৰ্টিফিকেট দি পেলাই নিযুক্তি পোৱাৰ বাবে বৰ্তমান 3 বছৰ কাৰ্যকাল কৰাৰ পাছত বৰ্তমান তেওঁক চৌকজ নটিচ দিয়া হৈছে আৰু তেওঁক যদি তেওঁ ভেলিড ৰিজন দেখাব নোৱাৰে বা তেওঁৰ চাৰ্টিফিকেটখন ভুৱা নহয় বুলি প্ৰমাণ কৰিব নোৱাৰে, তেওঁক টাৰ্মিনেশ্যন কৰা হ'ব বুলিও তেওঁক নটিচ দিয়া হৈছে। আজি মই আহিছোঁ মোৰ ভিডিঅ'টোত, আপোনালোকে দেখিছেই এটা নাম, যিটো নামত লিখা আছে দিবাকৰ শইকীয়া। তেওঁ কেটেগৰী যিটো ৰিজাৰ্ভ কেটেগৰী পাইছে সেইটো হৈছে STH। আপোনালোকে শইকীয়া উপাধিৰ মানুহ কেতিয়াবা STH মানে আপোনালোকে দেখিছে জানো যে চিডিউল ট্ৰাইবত ভাগত পৰে। আৰু লগতে আৰু এখন মাৰ্কশ্বিট আৰু এজন প্ৰাৰ্থীৰ নাম মই দেখুৱাম য'ত তেওঁ ডেকা আছে, ডেকা উপাধি, শইকীয়া উপাধি, এইবোৰ উপাধি জানো কেতিয়াবা ST হিলছত পৰে জানো? এই চাৰ্টিফিকেটবোৰ যে ভুৱা নহয় তাৰ কি প্ৰমাণ আছে? কোনোবাই সেই প্ৰমাণ দাখিল কৰিব পাৰিব নেকি? গতিকে এনেকুৱা ধৰণৰ যদি ভুৱা চাৰ্টিফিকেট দি 2-4জন বা 10জন কেণ্ডিডেটে যদি মেধা তালিকাত স্থান পায়, তেনেহ'লে সেই কেটেগৰীৰ প্ৰকৃত এজন যোগ্য প্ৰাৰ্থী সেই কেটেগৰীটোৰ স্থান পোৱাৰ পৰা বঞ্চিত নহ'ব জানো? গতিকে এইবোৰ হৈছে প্ৰমাণ। এই প্ৰমাণবোৰ দেখি আপোনালোকে স্বচক্ষে দেখাৰ পাছতো চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। এনেবোৰ বিসংগতি দেখাৰ পাছতো মেধা তালিকাখন স্বচ্ছ আৰু নিকা ৰূপত প্ৰকাশ পাইছে বুলি ক'ব নোৱাৰি। বৰ্তমান আৰু কেইখনমান ইয়াৰ পাছতে যিবোৰ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব সেইবোৰতো হয়তো এনেকুৱা শতাধিক প্ৰাৰ্থীয়ে স্থান পাব যিবোৰৰ চাৰ্টিফিকেটবোৰ ভুৱা বুলি দেখোঁতেই গম পায়। আৰু এনেকুৱা ধৰণৰ যদি কোনোবাই দেখিছে, মুখৰ আগত দেখিছে বা কোনোবা প্ৰাৰ্থী চিনি পায়, তেনেহ'লে আপোনালোকে চিধাই ডিডিৰ যিটো গ্ৰিভেন্স চেল আছে তাতে কমপ্লেইন কৰক। নহ'লে আপুনি এজন প্ৰাৰ্থীৰ ঠাইত এজন ভুৱা প্ৰাৰ্থীৰ বাবে এজন যোগ্য প্ৰাৰ্থী বঞ্চিত হোৱা ধৰণৰ ঘটনা সঘনাই ঘটি থাকিব।